নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিছাইল মেন ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াৰ 10টা অমৃত বাণী পাঠ কৰিবলৈ ওলাইছোঁ। আহক তেতিয়াহ'লে উপভোগ কৰোঁ APJ আব্দুল কালাম ডাঙৰীয়াৰ 10টা অমৃত বাণী। যিজনে নিজৰ বাবে নিয়ম নবনায় সেইজনে বেলেগৰ নিয়মত চলিব লগা হয়। মনত ৰাখিব, অসফলতা অনাথ হয় আৰু সফলতাৰ সম্পৰ্কীয় বহুত হয়। বিফলতা অবিহনে কোনো মানুহেই সফলতা লাভ কৰিব নোৱাৰে। আনৰ লগত নহয়, সদায় নিজৰ লগত যুঁজক। আপুনি সফলতা লাভ কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতেই একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই আপোনাক সফলতা দিব। কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱৰ নৈত সাঁতুৰিব শিকক। জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সফল তেতিয়া হ'বা যেতিয়া আনক সলনি কৰাৰ পৰিৱৰ্তে নিজক সলনি কৰিবলৈ চেষ্টা কৰিবা। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা আৰু সেই অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। তুমি যদি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা, তেন্তে প্ৰথমে নিজকে সূৰ্যৰ দৰে পুৰিব লাগিব। বিনা ত্যাগ একো পোৱা সম্ভৱ নহয়। উশাহ ল'বলৈও নিশাটো এৰি দিব লগা হয়। জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি।